নতুন বছৰৰ খানা খাবা ওলছো এতিয়া চৌকা খানবা ধৰছো এতিয়া কহে কি কৰো চাগে আলু এটা ভেন দিছি মই এতিয়া চাগলোকে খানাতে বহু ভালকে দি ভালকে খানলিহে খানাটো জব্দ হ'ব বস্তা ধোৱা নাংগে দেই তই ভাই আটা সেই মাৰবি দে আৰু তাই বেলব আজি আৰু নতুন বছৰৰ খানা খাম আমি আৰু আমি আৰু গৰীব মানুহ আৰু আমি আৰু লুচি আলু ভাজাই খাম দে মাছ মাংস নাখাই কি কয় মিঠাই আনছো মিঠাই আনছো আজি বৃহস্পতিবাৰ না মাছ মাংস নাখাওঁ কিবা কৰি ধৰবা পালি জুখুৰা বেলা গেল আমাৰ যোগাৰ কৰোঁতে খানাৰ নতুন বছৰৰ খানা নতুন বছৰৰ খানা আমাক পুৱাৰ যোগাৰ কৰোঁতে বেলাই হ'ল আটা মাৰবাই আছে আলু কুটা হ'ল ইতা জুইকুৰা কাট উঠলাক আমাৰ ইতা আমাৰ কেতে কি আটা মাৰব ঠগে নিবাই আটা আলু ভাজব আৰু মই আটা সেই পুৰিম পুৰি এনেকে আমি আৰু আজি এনেকে খানা খাম আমি এই কেতে কি ইমান কাঢ়া তিনটা দেচলা আজি দেচলা তাত অভ্যাস আছে ধৰা আমি হলে নললো হয় তিনটা দেচলা হালাই দি জুই ধৰবা অভ্যাস আছে কেতে কি মই দুটা দেচলা আমি ঠগে নিবাই নৰে আমি এটা আলু ভাজি আমি খানা খাম আপোনালোকে যদি খাই আমাৰ আহুগে আহক খাব পাৰিব ভালেই হ'ব আলুহে বহাই দিওঁ ধইনাৰ পাতিয়ে আলুহে বহাই দি আমাৰ আলুহে বহাই দিলা দুইটা আমি তিনিজনে লাৰি থাকিম উঠি এই ধনিয়াৰ পাত দিলাম আমাৰ এই নিমখ দিছো এই হালধিৰ গুড়া দি হালধি গুড়া দি এই হালধিৰ গুড়া দিলো আমাৰ মস্ত খানা হ'ব এইটো মহকে খাব পাৰিম এই খানা আলু ভাজা লুচি মিঠাই মহকে খাব লাগিব মিঠাই আছেতো কুলি কেইটা গলে বিহু খাবা খাইবে নাপালোৱে বাই মই লাৰু আনছো খাতো মই নাই আমাৰ মৰমতি নাই বৰ সুখ সেইকাৰণে যাবা একদিন বেলেগ দিন যাবিছো বেলেগ দিন মই কৰিম বেলেগ দিন আমাৰ তাকে আহিম খাই চাম খাং দে কি ধুনীয়া লাৰু আনছে থকে নি বাই দেখা খাইছোচোন বিৰাট সদ দিছিলো এই বিহুটা নমাবা নিদিবি জানা দে থকে নি বাই লাৰু পিঠা খাৰে ভাজিছো চিৰা খুন্দছো ভৰ্তা কৰছো মই 4টা মান থকে নি বাই লাৰু বানছিলো তিলৰ হাঁহি পেটৰ দি চিঙি পেলছো মুঠতে মই নাজনো বানবা চব বনাইছো ভগৱান মিঠাই সদ গৈছি সদ যাই নাৰিকলৰ বনাইছো তিলৰ বনাইছো মিঠা লাগে টকটাহে নছি পিঠা চব মই নাজনো খাই চাবা দিবিচোন ভাজাত কেনেকুৱা হৈছে আপোনালোকে ক'বচোন আৰু লগে ভাগে খাম বুলি ভাবছো আৰু একো যদি অসুবিধা নহয় ভাজি আছো ভাজা হোৱাই নাই পেপচিগিলা সিজা নাই সিজলি গাজৰবিলাক সিজলি আৰু নামাই থৈ দিম মই আটা মাৰি আছো আৰু কি ভাগত পৰে মই নাজানো এইখন গেছত আনি বাৰী কৰিম চাৰখানকে কৰিম দে হয় না হ'ব না চাৰখানকে হ'লি না বেছি হ'ব খাবা আনিবি চাৰখান নৰা এইখন পাৰিবি দুখন কৰো তোক বেছিকে খাবি মই চাৰখানকে কৰবা চাৰখানকে খাবি না দীপৰা ভাত নাখোৱা কথা খাম চাৰখানকে এই মই 10খানক লগি খাওঁ কি কয় মই 10খানক লগি খাওঁ এনে ধুমা লুচি 10খানক লগি খাওঁ মই কথাতে নাছে বোলে হাতী খাই যেমান হাগেও হেমেন মই ঠিকছে খাওঁ আটা লুচি মই বহুত খাওঁ মই বাৰু 1 কেজি আটা খাব পাৰো এইডাল কেতে কি জৰি পাগালো ৰ'দত দিছো মই ইথান নাললো দে মই বেলিম যা
এনে আলা চাৰখান লাগে চাৰখান কৰিব লাগিব তাৰমানে হা চাৰখান কৰ মোৰ আকৌ হবাৰ নাই চাৰখান এদি তোৰ কিবা নাৰী মৰা আনপাং দে কবা নৰো চাই যিখন খা সেইখন খাবি ৰ ভাগৰ ভাগ বস্তু ভাগতে মোৰ 8 কেজি এটা একলে লাগে কথা মৰবি বাচ্চা খালি তোৰ খাবা নালাগিলা মোক দিবি মই খাম আমি লৈ যাম আমাৰ চলি বুলি আছে চলি বুলি খাব গাইৰ ভাগৰ গাই মই এখন দিবি দে তোক দৰে ভাগৰ মই চাৰখান দিবি ভৰবান নে মোৰ ভাল হৈছে না ভাজতে চাচোন হৈছে দে হা হৈছে দে মই নাললো দে চাগলো চানা লাৰি আছো না লুচি ফুৰি আছো লুচি কেনেকুৱা হৈছে এই লুচি ভাজি আছো হৈছে না হোৱা নাই এই লুচি ভাজা এই লুচি ভাজি আছো মইয়ে কৰবা লাগে একলা একলা মই নাখাওঁ আজিৰ পৰা চবখিনি মইয়ে কৰবা লাগে সিহঁতে ঘূৰি আছে ফুৰি আছে ইফালে সিফালে ৰগেনি বাই কি বুকি আছা তই তুমি একো কাম নকৰা মইয়ে কৰবা লাগে নাখাওঁ কৰিম দে আজিৰ পৰা অহা সপ্তাহত মাংস দি খাম না মই কৰিম দে সিদিনা কৰবা লাগিব মই সিদিনা নকওঁ মইয়ে ৰান্ধিম দে অঁ আজি এনে বৃহস্পতিবাৰৰ কাৰণে আমি লুচি আলু ভাজা খালো আৰু এনে অহা সপ্তাহত আৰু আমি মংগলবাৰ বুধবাৰ লৈ আমি মাংস দি খাম মাংস দি খাম দে গোটেই ধৰা ধৰি কৰিলি ভাল ধৰা ধৰি কৰিম দে মইয়ে ৰান্ধিম দে তোক যোগাৰ কৰি দিবি এনেকে খাই ভাল লাগে দে হয় না ভাল লাগে বাহিৰত খাই মানুহে দূৰহে গেছি পিকনিক খাবা গাড়ী লৈ আমাৰ গাড়ী নাই কিবা নাই আমি নতুন বছৰৰ লগে ভাগে এনেকে এনে আমি আৰু বাৰীতে খাইছো দে আমাৰ বাৰীখনে ভাল বাৰহাত হৈছে লুচি খাবিছি না খাই আছো একমাহ খানো দিছে নহয় চাৰখান দিছো হা চাৰখান দিছো তোৰ কি আলু ভাজা হৈছে না তই এনেকে খাই বৰ ভাল ভাল লাগে লাগছে না খাই খাবিছি চকেনে মে ৰান্ধবা জানে হয় না জানে আৰু কেনেকে ৰান্ধবা আৰু খাবি না খাবা লাগিব আৰু অহা সপ্তাহত নাখাওঁ দে মিঠাই আনা গৈছিল দেখোন মিঠাই খাবা লাগবো থৈ দিবি মিঠাই খাম দে আৰু মিঠাই আছে তই মিঠাই দিম দে আনি তাতে এই 50 টকা মিঠাই আনিছো খাবা ভাল লাগে না খাবা ভাল লাগে এই 50 টকা মিঠাই মোক ৰান্ধি অলপ হ'ব দেন ৰ তোক ৰ আজি খাই মজা লাগছে হ'ব নালাগে মোক অলপ দি ৰ হ'ব দে এই ৰাইচ 50 টকা মিঠাই আপোনালোকৰ অগাত নাই খাবা আমি খালো এই 50 টকা মিঠাই আপোনালোকে চাই আহিবা দি একদিন একদিন খাবা আহিব আপোনালোকেও ভাল হৈছে না বিৰাট টেষ্টি তোক খাইছা খাই আছো আমি মস্ত টেষ্টি হৈছে খাবা মস্ত দিছে বুজি অলপ লাগিছিলে না আৰু খাম দে পুলি খাইছা না খাই আছো মই দেখা আৰু খাম দে আৰু খাম একদিন হয় খাবি না খাম দে বৰ ভাল লাগে খাই এনেকে হা বৰ ভাল লাগে খাই এইটো 50 টকা মিঠাই মই খাওঁ কেনে লাগে ভাল লাগে নাকি খাই চাওঁ আপোনালোকে খাব খাই ভাল লাগিল দে থগে আনিবা তোৰ ভাল লাগছি না লাগছি ভাল আৰু কেইটা কি ভাল লাগছি না খাই তাই বিৰাট ভাল লাগছে আকৌ ক'ত কৈছে বনি মই কবা নৰো মোৰ ইটা ধুন গোটেই উদ্ৰেংৰিকে খালো বেছি দেৰি নহয় বনি মোৰ হাগা লাগছি বনি মোৰ হাগা লাগছি আই মোৰ হাগা মোৰ হাগা লাগছি মোৰ হাগা লাগছি